Hi friends, welcome back to our channel once again. I hope আপোনালোক ভালে আছে। আজি ভিডিওটোত আমি এজ প্ৰবলেম ৰিলেটেড কুৱেশ্যন এনসাৰ সলভ কৰিম যেহেতু এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকে বহুতো এক্সামত অহা দেখা যায় গতিকে এইটো এটা মেথছৰ ইম্পৰ্টেণ্ট টপিক হয় সো এজ ৰিলেটেড কুৱেশ্যন আজি আমি সলভ কৰিম সো প্ৰথম কুৱেশ্যনত খুদিছে যে বাপেক আৰু পুতেকৰ বৰ্তমান বয়সৰ পাৰ্থক্য 30 বছৰ 5 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত 3:1 হ'ব তেওঁলোকৰ বৰ্তমান বয়স কিমান বুলি খুদিলে এতিয়া আমি গম পালো যে বাপেকৰ বয়সৰ অনুপাত কিমান আছে ধৰক বাপেকৰ বয়স 3 দিয়া আছে আৰু পুতেকৰ বয়স কিমান দিছে 1 দিছে এতিয়া আমি এওঁলোকৰ বয়স নাজানো যেহেতু অনুপাতত দিছে সেইকাৰণে আমি এইটোক 3x আৰু এইটোক 1x বুলি ধৰিলো এতিয়া আমি গম পালো এইটো 3x বাপেকৰ হয় আৰু এইটো পুতেকৰ হয় এতিয়া কৈছে যে 5 বছৰৰ পিছত কৈছে সেইকাৰণে আমি দুইটাতে 5 প্লাস কৰিব লাগিব বাপেকৰ বৰ্তমান বয়স বাপেকৰ বি লিখিলো বাপেকৰ বৰ্তমান বয়স 3x ৰ লগত 5 বছৰৰ পিছত 5x কৰিলো মানে ধৰক বাপেকৰ বৰ্তমান বয়স 30 বছৰ আছে 5 বছৰ পিছত কিমান হ'ব বুলি খুদিলে তাত আমি 5 যোগ কৰিব লাগিব সেইকাৰণে তেনেদৰে পুতেকৰ বৰ্তমান বয়সত p লিখিলো সো 1x অনুপাতত পাইছো আমি সো তেওৰো 5 বছৰ পিছত বয়স উলিয়াব লাগে গতিকে দুইটাতে 5 প্লাস কৰিলো এতিয়া ইহঁতৰ বয়সৰ পাৰ্থক্য বুলি কৈছে বাপেক আৰু পুতেকৰ বয়সৰ মাজৰ পাৰ্থক্য কিমান দিছে 30 বছৰ দিছে সো এতিয়া আমি কৰিব লাগিব পাৰ্থক্য মানে হ'ব মাইনাস কৰিব লাগিব আমি সো এতিয়া আমি মাইনাস কৰিলে আমি এনসাৰটো পাই যাম সো 30x plus 5 30x plus 5 minus 1x plus 5 equal to পাৰ্থক্য কিমান বুলি খুদিলে পাৰ্থক্যটো 30 বছৰ সো 30 আমি লিখিলো এতিয়া আমি সলভ কৰিলে আমি আনসাৰ পাই যাম সো 30x ব্ৰেকেট খুলি দিলে 5 ৰ 5 minus x হ'ব 1x means x এটো মানে কিমান হ'ব এটো মানে প্লাস এ মাইনাস 5 ৰ 5 আহি গল ইফালে 30 এতিয়া আমি গম পালো প্লাসৰ 5 আৰু মাইনাসৰ 5 মানে 5 ৰ পৰা 5 গুছি গলে কিমান থাকিব 5 ৰ পৰা 5 গুছি গলে থাকিব শূন্য থাকিব সো এতিয়া ইয়াত 3x আছে ইয়াত এটা x আছে তিনিটা x ৰ পৰা এটা x গুছি গলে দুটা x থাকিব ইফালে 30 এতিয়া আমাক x ৰ মান গম পালে আমি এনসাৰটো পাই যাম সো x ৰ লগত 2 পূৰণ হৈ আছে ইফালে 2 আহিলে কি হ'ব ইফালে 2 আহিলে হৰণ কৰিব 30ক 30ক 2 হৰণ কৰিলে কিমান হ'ব 15 হ'ব সো আমি গম পালো যে x ৰ মান মিন্স 15 আছে x ৰ মান এতিয়া আমি x ৰ মান যেহেতু গম পালো এতিয়া আমি আগতে ধৰিছিলো এতিয়া ধৰক বাপেকৰ বৰ্তমান বয়স 36 means x ৰ জায়গাত আমি 15 পূৰণ কৰিলে আমি এনসাৰটো পাই যাম ধৰক মই আপোনালোকক আকৌ বুজাই আছো ইয়াতে বুজাই আছো বাপেকৰ বয়স কিমান আছিল 36 এতিয়া x মানে কিমান 15 তেতিয়ালে 3 পূৰণ 15 ইকুৱেল টু 45 বছৰ পুতেকৰ কিমান আছিল পুতেকৰ আছিল x মানে x মানে হল কিমান 15 সো আমি গম পালো বাপেকৰ বৰ্তমান বয়স 45 বছৰ পুতেকৰ বৰ্তমান বয়স 15 বছৰ এতিয়া এই কোৱেশ্চনটো চাবো এই কোৱেশ্চনত কৈছে যে দুজন ব্যক্তিৰ বয়সৰ অনুপাত 5:9 আৰু এজনৰ বয়স আন এজনতকৈ 40 বছৰ অধিক দুজন ব্যক্তি আছে তেওঁলোকৰ বয়সৰ অনুপাত আমাক দিয়া আছে আৰু এজনৰ বয়স আন এজনতকৈ 40 বছৰ অধিক সেই দুজন ব্যক্তিৰ বয়সৰ সমষ্টি কিমান বুলি খুদিলে সেই দুজন ব্যক্তিৰ বয়সৰ সমষ্টি মানে দুজনৰ বয়সটো লাষ্টত আমি যোগ কৰিব লাগিব সমষ্টি বুলি গলে মুঠ বয়স উলিয়াবলৈ কৈছে দুজন ব্যক্তিৰ প্ৰথমতে আমি বয়স উলিয়াব লাগিব তাৰ পিছত এই দুজন ব্যক্তিৰ বয়সটো আমি প্লাস কৰিব লাগিব প্ৰথমতে কৈছে যে দুজন ব্যক্তিৰ বয়সৰ অনুপাত সো আমি ফাৰ্ষ্টত 5x এজন ব্যক্তিৰ বয়সৰ অনুপাত 5x আৰু আন এজনৰ 9x এতিয়া আমি এটো গম পালো আমি বয়স নাজানো সেইকাৰণে অনুপাতত আমি x ইউজ কৰি আছো সো 40 জনত কি কৈছে দুজন ব্যক্তিৰ বয়সৰ অনুপাত 5:9 আৰু এজনৰ বয়স আন এজনতকৈ 40 বছৰ অধিক মানে কৈছে যে পাৰ্থক্য উলিয়াবলৈ কৈছে মানে অধিক ধৰক মোৰ বয়সৰ লগত এজন বয়সৰ আন এজন মানুহৰ বয়স 40 বছৰ বেছি হলে কি মোতকৈ কিমান বেছি এটো আমি জানিব লাগিব সেইকাৰণে পাৰ্থক্য উলিয়াব লাগিব সো আমি ইয়াত কি কৰিব লাগিব 9x minus 5x মানে মাইনাস কৰিব লাগিব দুটা আৰু দুজনৰ পাৰ্থক্যটো 40 বুলি কৈছে এতিয়া আমি কি কৰিব লাগিব এই দুটা মাইনাস কৰিলে কিমান হ'ব
মাইনাছ কৰিলে আমি গম পাই যাম সো 9 ৰ পৰা 5 মাইনাছ কৰিলে কিমান হ'ব 4x হ'ব ইফালে 40 আছে 4x = 40 সো এতিয়া x ৰ মান উলিয়াব লাগে x ৰ লগত 4 * a আছে ইফালে গলে 40 4 এ ডিভাইড কৰিব কেইবাৰ যাব 10 বাৰ যাব x ৰ মান আমি গম পালো এতিয়া এজন ব্যক্তিৰ বয়সৰ অনুপাত আছিল 5x 5 * 10 = 50 হ'ব 50 বছৰ বয়সৰ আছিল তেও আন এজন বয়সৰ মানুহৰ বয়সৰ অনুপাত আছিল 9x 9 লগত 10 পূৰণ কৰিলে কিমান হ'ব 90 ইয়াৰ্স হ'ব এতিয়া ইহত দুজনৰ বয়সৰ সমষ্টি কিমান হ'ব 0 9 14 140 ইয়াৰ্স হ'ব ইহলোকৰ বয়স সো এতিয়া এই কোৱেশ্চনটো চাব এনেকুৱা টাইপৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো চাব দুজন ব্যক্তিৰ বৰ্তমান বয়স 36 ইয়াৰ্স আৰু 50 ইয়াৰ্স যদি n বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত 3:4 হয় তেন্তে n ৰ মান কিমান ইয়াত খুদিলে যে দুজন ব্যক্তি আছে এজনৰ বয়স বৰ্তমান 36 ইয়াৰ্স আছে আৰু আনজনৰ 50 বছৰ আছে তেতিয়াহলে n বছৰ মানে কিমান বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত 3:4 হ'ব মানে কিমান বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত 3:4 হ'ব এটো উলিয়াবলৈ কৈছে সো আমি গম পালো যে দুজন ব্যক্তি আছে এজনৰ বয়স 36 আৰু কিমান বছৰৰ পিছত আমি নাজানো গতিকে তাক আমি n বুলি ধৰিলো আৰু আন এজন ব্যক্তি আছে আন এজন ব্যক্তি আছে তেওঁৰ বয়স 50 আৰু কিমান বছৰ পিছত তেওঁলোকৰ অনুপাত 3:4 হ'ব এটো আমি নাজানো সো আমি বৰ্তমান n বুলি ধৰিলো এতিয়া n ৰ মান গম পালে আমি কি বছৰটো গম পাই যাম সো এতিয়া আমি ইয়াক কেনেকৈ কৰিব লাগিব ইয়াক কৰা সহজ ট্ৰিক আছে সো ইয়াক আমি কৰিবলৈ হলে প্ৰথম ব্যক্তি আছিল 36 ইয়াৰ্সৰ তেওঁৰ বয়স আমি নাজানো এতিয়া দ্বিতীয় ব্যক্তি আছে তেওঁৰ বয়স কিমান আছে তেওঁৰ 50 আছে আৰু আমাক অনুপাত কিমান দিছে 3/3:4 দিছে সো আমি এনেকৈ সলভ কৰিলে আমি এতিয়া এই দুটা আমি ক্ৰস পূৰণ কৰি দিলে হলে এইটোৰ লগত এইটো আৰু এইটোৰ লগত এইটো সো 36 প্লাস n ৰ লগত আমি 4 পূৰণ কৰি দিব লাগিব ইফালে 50 প্লাস n ৰ লগত আমি 3 পূৰণ কৰি দিব লাগিব সো এতিয়া আমি এইটো কৰিলে এনসাৰটো পাই যাম 36 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 144 হ'ব প্লাস 4 আৰু n পূৰণ কৰিলে 4n হ'ব ইফালে তেনেদৰে 50 লগত 3 পূৰণ কৰিলে 150 হ'ব ইফালে n ৰ লগত 3n হ'ব এতিয়া আমি গম পালো এতিয়া সংখ্যা ইফালে আনি দিলে আমি এনসাৰটো পাই যাম ইয়াৰ কাৰণে আমি কেনেকৈ কৰিব লাগিব ধৰক ইয়াত 4n আছে আৰু ইফালে 3n আছে 4n ইয়াত আছে ইফালে 3n ইফালে আনি দিলে ইফালে প্লাস আছে সমান চিহ্ন ইফালে হাজুৰ এতিয়া চাব ইয়াত 4n আছে যেহেতু আমি nn একফালে কৰিম 4n আৰু ইফালে প্লাসত 3n আছে ইফালে আইলে মাইনাসত 3n হ'ব সমান চিহ্ন ইয়াত 150 আছে 150 লিখল ইফালে 144 আছে সমান চিহ্ন ইপিনে গলে এটো বিয়োগ হ'ব যেহেতু এতিয়া আমি সলভ কৰিলে এনসাৰটো পাই যাম 3n ৰ পৰা 4n ৰ পৰা 3n গলে n থাকিব আৰু 150 ৰ পৰা আমাৰ 144 গলে কিমান থাকিব 6 থাকিব সো 6 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত হ'ব 3:4 আমি এনসারটো গম পালো কিমান হ'ব 6 ইয়ার্স হ'ব সো আপোনালোকে আই হোপ কি আপোনালোকে বুজি পালে যদি আপোনালোকৰ কিবা কনফিউজন আছে কমেন্ট কৰি জনাব লগতে এনেকুৱা টাইপৰ কোৱেশ্চন বহুতো পৰীক্ষাত দেখিবলৈ পোৱা যায় সো এই তিনিটা টাইপৰ কোৱেশ্চন বেছিকৈ দেখিবলৈ পোৱা যায় সেইকাৰণে তিনিটা টাইপৰ ইয়াত লৈ আহিছো আপোনালোকে এটো ভালদৰে প্ৰেক্টিস কৰিব সো আজিৰ কাৰণে ইমানে আছিল নেক্সট ভিডিঅত লগ পোৱাগে থ্যাংক ইউ ফৰ ওয়াচিং